বন্ধুসকল নমস্কাৰ কালিৰে পৰা নিশ্চয় আপোনালোকে দেখি আছে ফেচবুকত যে এটা বস্তু খুবেই ভাইৰেল হৈছে এনেকৈ মানুহৰ নাম লিখি লিখি এনেকৈ বিভিন্ন ধৰণৰ এনেধৰণৰ আৰ্ট বনাই মানুহে ভাইৰেল কৰি আছে আৰু বিভিন্ন ফেচবুক পেজে এনেধৰণৰ লিখা বনাই আছে আৰু ময়ো বনাইছোঁ ৰঙালী বিহুৰ এয়া শুভেচ্ছা আপোনালোকক যদিহে লাগে তেনেহ'লে আমাৰ ফেচবুক পেজ বংকিম চন্দ্ৰ বৰ্মন তাতে গ'লে আপোনালোকে দেখা পাব নাইবা আজি মই আপোনালোকক শিকাম আপোনাৰ যিটো মোবাইল আছে লাগিলে সেয়া 10,000 টকাৰ মোবাইলে নহওক কিয় যিকোনো মোবাইল অপ্প' ভিভ' ৰিয়েলমি ৰেডমি সকলো মোবাইলতে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পোষ্টাৰ মই এতিয়া আপোনালোকক দেখাই আছোঁ আৰু কেনেকুৱা পোষ্টাৰ আপোনালোকে বনাব পাৰিব তো এনেকুৱা ধৰণৰ পোষ্টাৰ যদিহে আপোনালোকক লাগে তেনেহ'লে আপোনালোকে আমাৰ ফেচবুক পেজটোৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব নাইবা মই আজি শিকাম আৰু এইটো ভিডিঅ' যদিহে আপোনালোকে লাষ্টলৈকে চায় তেনেহ'লে আপোনালোকে নিজেই এনেধৰণৰ পোষ্টাৰ বনাব পাৰিব নিজৰ নামত ৰঙালী বিহুৰ শুভেচ্ছা হওক বা যিকোনো হওক এনেকুৱা ধৰণৰ লেখা বনাব পাৰিব তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এতিয়ালৈকে যদিহে আমাৰ এইটো চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক কাৰণ এনেধৰণৰ ভিডিঅ' বনাওঁতে বহুতো কষ্ট হয় আৰু এটা কথা আপোনালোকক জনাম যে এনেধৰণৰ পোষ্টাৰ বনাবলৈ হ'লে আপোনালোকক দুটা এপ লাগিব আৰু সেই এপ দুটা কি আৰু কেনেকৈ ডাউনলোড কৰিব পাৰি আৰু মই এপ দুটাৰ লিংক আমাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো দিছোঁ গতিকে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব কিন্তু ভিডিঅ'টো একদম লাষ্টলৈকে চাব কাৰণ লাষ্টলৈকে নাচালে কিন্তু আপোনালোকে একোৱে বুজি নাপাব তেন্তে দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো তো এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কেনেকৈ আপোনালোকে এডিট কৰিব এডিট কৰাৰ কাৰণে প্ৰথমতে মই এইটো এপ অ'পেন কৰিছোঁ পিক্সআৰ্ট বুলি কয় আৰু এটা এপ আছে অকল এইটোতে কাম নহ'ব পিক্সআৰ্টটো যেতিয়া মই এইটো অ'পেন কৰিলোঁ অ'পেন কৰাৰ পিছত এইটো জক চিনটোত টাচ কৰিব লাগিব এইটো জক চিনটোত টাচ কৰাৰ পিছত ইয়াতে এডিট বুলি আহিব এডিটত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত প্ৰথমতে আপুনি গুগলৰ পৰা এনেধৰণৰ গামোচা ডাউনলোড কৰি ল'ব পাৰে মই এনেকুৱা লৈছিলোঁ এনেধৰণৰ গামোচা আপোনালোকে পাব গুগলতে ডাউনলোড কৰি ল'ব পাৰিব গামোচাটো এনেকৈ অ'পেন কৰি ল'লে হা অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব অ'পেন কৰি লোৱাৰ পিছত ইয়াতে তলৰ ফালে ইয়াতে চাব এড ফটো বুলি আছে এড ফটো এইটো এড ফটোত ক্লিক কৰিব লাগিব এড ফটোত যেতিয়া আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আকৌ কি বস্তু আপোনালোকে ডাউনলোড কৰি থ'ব গুগলৰ পৰা মই কৈছোঁ এটা জাপিৰ ফটো ঢোল আৰু গগনাৰ ফটো যি আপোনালোকে দিব বিচাৰে সেই ফটোবিলাক আগতে ডাউনলোড কৰি ল'ব লাগিব দেই মোবাইলতে ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড কৰি লোৱাৰ পিছত ইয়াৰ পৰা ফাইলৰ পৰা আপোনালোকে চিলেক্ট কৰিব তো গামোচাটো প্ৰথমতে লোৱাৰ পিছত এইবাৰ মই ইয়াতে কি দিম জাপি এটা দিম হা তো জাপি এয়া মই ডাউনলোড কৰি থৈছোঁ এইটো জাপিটো চিলেক্ট কৰি ল'লোঁ তাৰপিছত এই এড বুলি আছে এডত ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছত ইয়াতে জাপিটো আহিল এতিয়া মই জাপিটো এইটো সৰু কৰি দিম ইয়াত এনেকুৱাকৈ বাছ এইটো হৈ গ'ল হোৱাৰ পিছত এতিয়া মোৰ কাম হ'ল এইটো যিটো ৰাইট চিন আছে ওপৰত টিক চিন এইটো ক্লিক কৰি দিয়া ক্লিক কৰাৰ পিছত এতিয়া এটা কাম আছে হয় এইটো ক্লিক কৰি দিলোঁ ইয়াৰ পিছত এতিয়া কামটো হ'ব ফটোটো ইয়াতে নাই এইটো মোৰ মাই ষ্টিকাৰত আছে হা আপোনালোকৰ এইটো চিলেক্ট কৰি ল'ব আপোনালোকে লোৱাৰ পিছত যদি আপোনালোকে এইটো এনেকৈ ঘূৰাইও দিব পাৰে এইটো ধৰক মই ইয়াতে দিম দিয়াৰ পিছত এইটো টিক চিন যিটো আছে ইয়াতে ক্লিক কৰি দিলোঁ এইটো হৈ গ'ল তাৰপিছত ইয়াতে মই পেপাৰটো দিব লাগে আকৌ পেপাৰটো মই ডাউনলোড কৰিয়ে থৈছোঁ পেপাৰটোতো মই ডাউনলোড কৰিয়ে থৈ দিছোঁ এইবাৰ মই আকৌ এড ফটোত ক্লিক কৰিম এড ফটো নহয় এইটো মোৰ মাই ষ্টিকাৰত আছে হা এইটো ইয়াতে আছে মোৰ পেপাৰটো এইটো পেপাৰটো ইয়াতে দিম এনেকৈ মই সৰু কৰি দিব পাৰোঁ এনেকুৱা কৰি সৰু ডাঙৰ বহুত কিবা কিবি কৰিব পাৰোঁ ইয়াতে দিলোঁ দিয়াৰ পিছত আকৌ ৰাইট চিনত ক্লিক কৰিলোঁ কৰাৰ পিছত ইয়াতে আপোনালোকে নামটো নিজৰ যিটো নাম এইটো এইবাৰ লিখিব লাগিব নামটো ইয়াতে ধুনীয়াকৈ লিখিব পাৰি ইয়াৰ কাৰণে আপোনালোকে এই টেক্সট যিটো আছে ইয়াতে ক্লিক কৰিব লাগিব টেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে নিজৰ নামটো লিখিব লাগিব যেনে ধৰক মই মোৰ নামটো লিখিম ইয়াতে বংকিম এইটো বংকিম ওলাই গ'ল এইটো ওলোৱাৰ পিছত এইটো ৰাইট চিন আছে ইয়াতে ক্লিক কৰি দিব লাগিব চাওক এতিয়া লেখাটো কিন্তু বগা হৈ আছে গতিকে আমি কালাৰ চিলেক্ট কৰিব লাগিলে কালাৰ আছে কালাৰ চিলেক্ট কৰাৰ পিছত আমি ইয়াতে আহিব লাগিব এইটো চাওক কালাৰৰ তলত আছে গ্ৰেডিয়েণ্ট তাৰপিছত আছে টেক্সচাৰ এই টেক্সচাৰত আমি আহিব লাগিব অহাৰ পিছত একদম ওপৰৰ ফালে চাওক এইটো ইয়াতে এইটো ওপৰৰ ফালে জক চিন আছে ইয়াতে টাচ কৰিলোঁ কৰাৰ পিছত
ইয়াতে যিকোনো এটা ছবি চিলেক্ট কৰিব লাগিব ধৰক মই জাপিৰ ছবিটো চিলেক্ট কৰিম তেতিয়া কি হ'ব জাপিৰ যিটো ডিজাইন সেই ডিজাইনটোত মোৰ লেখাটো হ'ব এইটো চাওক এইটো হৈ গ'ল চাওক জাপিৰ ডিজাইনটো আহি গ'ল মোৰ নামটো হৈছেনে এইটো মই সৰু ডাঙৰ এনেকুৱা কৰিব পাৰোঁ সৰু ডাঙৰ তাৰপিছত ইয়াৰ পিছত এইটো ষ্ট্ৰকটো দি ল'ব লাগিব কালাৰৰ তলত চাওক ষ্ট্ৰকত ক্লিক কৰি এইটো কলা হৈ আছে এইটো আপুনি বিভিন্ন ধৰণৰ দিব পাৰে কলা বিভিন্ন ধৰণৰ ৰং এইটো অলপ কমাই দিব লাগিব এনেকুৱাকৈ দিলোঁ বাছ হৈ গ'ল হোৱাৰ পিছত এইটো ফটো আমি ইয়াতে ছেভ কৰি ল'ব লাগিব ইয়াতে ৰাইট চিনত ক্লিক কৰি ছেভ কৰি দিব লাগিব আৰু যদি কিবা ইয়াতে লিখি দিব বিচাৰে আপোনাৰ ফেচবুক পেজৰ নাম আদি ইয়াতে তলত লিখি দিব পাৰে ইয়াতে আকৌ টেক্সটত যাই লিখি দিলে হ'ল হোৱাৰ পিছত আমি এই ফটোটো ছেভ কৰি ল'ব লাগিব কাৰণ ইয়াতে যিটো ফটোৰ ষ্টাইল লেখাৰ যিটো ষ্টাইল এইটো ইয়াত ইমান বেছি ভাল নহয় গতিকে আমি ইয়াতে ফটোটো এই যে কাৰ চিনটো আছে ইয়াতে টাচ কৰিলোঁ টাচ কৰাৰ পিছত ইয়াতে গেলাৰী লিখা আছে ইয়াতে গেলাৰীত চিলেক্ট কৰিলে ছেভ টু গেলাৰী ফটো এইটো আমাৰ ছেভ হৈ গ'ল এতিয়া আমি আন এটি এপ আছে সেই এপটো অপেন কৰিব লাগিব সেই এপটোৰ নাম হ'ল লিখন বুলি কোৱা হয় এইটো লিখন এপ এইটো অপেন কৰিলোঁ অপেন কৰাৰ পিছত ইয়াতেহে বিভিন্ন ধৰণৰ ষ্টাইল আছে লেখাৰ এইটো প্ৰথমটো আছে অপেন ইমেজ ফ্ৰম গেলাৰী এইটো চিলেক্ট কৰি ল'ব লাগিল লোৱাৰ পিছত আমি যিটো ফটো বনালোঁ তাতে পিকচাৰটোত সেইটো ইয়াতে ক্লিক কৰি লৈছোঁ ইয়াতে কৈছে যে ফটোটো কিবা কাটাকাটি কৰিব লাগিব নেকি আমাক নালাগে ডন্ট ক্ৰপ দিলোঁ এইটো ওলাল ফটোটো ওলাৰ পিছত ইয়াতে এইটো যিটো এপ এইটো বঙালী এইকাৰণে ইয়াতে ওলাইছে এইখানে টেপ কৰোঁ ইয়াতে মই চিলেক্ট কৰিব লাগিল ওলোৱাৰ পিছত এইটো যিটো লেখা আছে এইখিনি মই কাটি দিলোঁ কাটি দিয়াৰ পিছত ইয়াতে মই লিখিব লাগিব ৰঙালী বিহুৰ শুভেচ্ছা এইটো ৰঙালী বিহুৰ শুভেচ্ছাৰে এইখিনি লিখিলে হৈ গ'ল গতিকে এইটো লিখাৰ পিছত এতিয়া আমি এইটো যিটো টেক্সট আছে এইটো অলপ সৰু কৰি দিব লাগিব বা আমি এইটো কি কৰিব পাৰোঁ মই এইটো এণ্টাৰ মাৰি দিছোঁ ৰ'ব টেক্সটটো বা এনেকৈ থাকক হা ৰ'ব মই এইটো লিখি আছোঁ এইটো ৰঙালী বিহুৰ শুভেচ্ছাৰ এইটো তলত লিখি দিছোঁ শুভেচ্ছাৰে বাছ এইটো হৈ গ'ল ৰ'ব ইয়াতে এপটোত অলপ ডিষ্টাৰ্ব হৈ আছে হা ৰঙালী বিহুৰ শুভেচ্ছাৰে অ'কে এইবাৰ হৈ গৈছে তো হোৱাৰ পিছত কি কৰিব লাগিল এইটো হোৱাৰ পিছত টেক্সটটো আমি এইটো ইফেক্টছত যাব লাগে ইয়াত ইফেক্টছত আহি ইয়াতে কালাৰটো আমি চিলেক্ট কৰিব লাগিব ইয়াতে আহি আপোনালোকে বিভিন্ন ধৰণৰ ইয়াতে গাৰ্ডিয়ান ইফেক্ট দিব পাৰে শ্বেডো দিব পাৰে এইবিলাক নাইবা ইয়াতে ফণ্টটো আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে মই ফণ্ট এইটো দি দিছোঁ চাব এইটো ফণ্ট দিছোঁ হা ইয়াৰ পিছত আকৌ টেক্সটত আহি এইটো আগত কালাৰটো দি লওঁ টেক্সট কালাৰ আছে এইটো টেক্সট কালাৰটো এইটো ধৰক মই এইটো ৰঙা দিলোঁ গটিত কৰি দিলোঁ এতিয়া মই এইটো চাইজটো সৰু ডাঙৰ কৰিব পাৰোঁ এনেকুৱা লেখাটোৰ আপোনালোকে দেখা পাই আছে তলৰ ফালে এইটো এইখিনি কৰি দিলোঁ হ'ল হোৱাৰ পিছত এইটো মই অলপ এইটো ওপৰত উঠাই দিলোঁ বাছ এইটো ৰঙালী বিহুৰ শুভেচ্ছাৰে হৈ গ'ল এইটো হোৱাৰ পিছত আপোনালোকে ক্লিক কৰিব লাগিব এইটো ছেভ বুলি আছে ছেভত ক্লিক কৰিব লাগিব তাৰপিছত অলপ এনেকুৱা টাইম ওলাব তাৰপিছত ছেভ টু গেলাৰী ইয়াতে ক্লিক কৰি দিলে হৈ গ'ল এনেকুৱা লেখা ওলালে অ'কে কৰি দিব বাছ এইটো আচলতে এডভাৰটাইজমেণ্ট ওলায় এইটো এপত গতিকে আপোনালোকে ইয়াত এডিটিং কৰিলে ডাটাটো অফ কৰি ল'ব মোবাইল ডাটাটো তেতিয়া এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট নোলাব এইটো হোৱাৰ পিছত বেক কৰি দিব এতিয়া যদি আমি যাওঁ মই আপোনাক দেখাইছোঁ ফাইল মেনেজাৰত যে এইটো আমাৰ ফটোটো ছেভ হৈ গৈছে এইটো চাওক আমি এইটো ফটো এতিয়াই এডিট কৰিলোঁ আৰু আপোনালোকে এনেকৈ মোবাইলতে এডিট কৰিব পাৰিব ঠিক আছে আৰু যিটো দুটা এপৰ কাম দেখুৱালোঁ এই দুটা আপোনালোকে
প্লে ষ্টৰত গৈ ডাউনলোড কৰি ল'ব পাৰিব। এটাৰ নাম হ'ল পিক্সআৰ্ট আৰু আনটোৰ নাম হ'ল লিখন। লিখনটো এটা বঙালী এপ হয়। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্ট কৰি জনাব যে আপোনাৰ ভিডিঅ'টো কেনে লাগিছে আৰু ভৱিষ্যতে এনেধৰণৰ ফটোগ্ৰাফীৰ লগত জড়িত ভিডিঅ' বা টেকনিকেল ভিডিঅ' হওক বা এনেধৰণৰ বিভিন্ন ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকে চাব পাৰিব আমাৰ এইটো চেনেলত। গতিকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব আৰু লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা ভিডিঅ' বনাওঁতে বহুতো কষ্ট হয়। গতিকে লাইক এটা কৰিলে আমাৰ নতুন ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত উৎসাহ লাভ কৰিম। আজি ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ আৰু মই বঙ্কিম চন্দ্ৰ বৰ্মনে লৈছোঁ বিদায়। লগ পাম আপোনাক আন এটি ইণ্টাৰেষ্টিং ভিডিঅ'ত। নমস্কাৰ।